জয় হিন্দ দোস্ত। আজি এই ভিডিঅ'ত মই ডিফেন্সৰ মেডিকেল প্ৰচেছৰ বিষয়ে আলোচনা কৰিম। তো যিবিলাক কেণ্ডিডেটে মেডিকেল প্ৰচেছ কমপ্লিট কৰিব বিচাৰে, ফিটনেছ পাব বিচাৰে, সেইসকল কেণ্ডিডেটৰ বাবে এই ভিডিঅ'টো নিশ্চয় বহু উপযোগী হ'ব। তো যিবিলাকে নাজানে ফ্লেট ফুট মানে কি, কালাৰ ভিজন মানে কি, নাইবা কালাৰ ব্লাইণ্ডনেছ, নগ্নি, বনি আৰু বিভিন্ন ধৰণৰ ফিজিকেল টেষ্ট কি ধৰণে টেষ্ট কৰা হয়, তো এই ভিডিঅ'টো ভালদৰে চালে নিশ্চয় তোমালোকে সকলোখিনি ভালদৰে গম পাবা। তো প্ৰথমতে ফ্লেট ফুট কি? প্ৰথম ছবিটোত নৰ্মেল ভৰিৰ পতাৰ ছবি দেখুওৱা হৈছে, দ্বিতীয়টোত দেখুওৱা হৈছে ফ্লেট ফুট, ফ্লেট মানে প্লেইন, আৰু তৃতীয়টো দেখুওৱা হৈছে হল ফুট। এতিয়া তোমালোকে নিশ্চয় দেখা পাইছা, আমাৰ ভৰিৰ পতাৰ মাজৰ অংশ কিছু দাং খাই থাকিব লাগে, মানে উঠি থাকিব লাগে, আধা ইঞ্চি বা 1 ইঞ্চি উঠি থাকিব লাগে। আৰু দ্বিতীয় ছবিত যি ফ্লেট দেখুওৱা হৈছে প্লেন, তো এই প্লেন যেতিয়া আমাৰ ভৰিৰ পতা হয়, ইয়াক কোৱা হয় ফ্লেট ফুট, তেতিয়া আনফিট বুলি ধৰা হয়। আৰু তৃতীয় নম্বৰ ছবিটোত বেছিকৈ যিহেতু উঠি অহা ভৰিৰ পতাৰ মাজৰ অংশ, তো ইয়াকো আনফিট ধৰা হয় আৰু ইয়াৰ নাম দিয়া হয় হল ফুট। এতিয়া তাৰ পিছৰ পৰীক্ষাটো হৈছে চকুৰ বাবে, চকুৰ দৃষ্টিশক্তি পৰীক্ষা কৰা হয়, তাক কোৱা হয় 6/9 আৰু 6/6। 6/6 নৰ্মেল চকু হিচাপে ধৰা হয়, অৰ্থাৎ 6 মিটাৰ দূৰত্বৰ পৰা এজন সাধাৰণ মানুহে যিটো বস্তু দেখা পায়, তুমিও সেই বস্তুটো দেখা পালে তাক কোৱা হয় সাধাৰণ নৰ্মেল চকু, ফিটনেছ থকা তোমাৰ চকু। আৰু 6/9 অৰ্থাৎ 9 মিটাৰ দূৰত্বৰ পৰা এজন ব্যক্তিয়ে যিটো বস্তু দেখা পায়, তুমি সেই বস্তুটো মাত্ৰ 6 মিটাৰ দূৰৰ পৰাহে দেখা পোৱা, 9 মিটাৰ দূৰৰ পৰা দেখা নোপোৱা, সেইটো কোৱা হয় 6/9 ভিজন। অৰ্থাৎ তুমি চকুৰ যি টেষ্ট তাৰ বাবে আনফিট। আনহাতে তাৰ পিছৰ পৰীক্ষাটো হৈছে আমাৰ ভৰিৰ। তো ভৰিৰ সাধাৰণতে বহু মানুহৰ ভৰি নিশ্চয় আমি এইটো ছবিৰ নিচিনা দেখা পাওঁ, নগ্নি বুলি কোৱা হয় ইয়াক, যি নেকি ভৰিৰ যি আঁঠু আছে, এই আঁঠু দুটা এনেধৰণে ছবিত দেখুওৱা ধৰণে জইন হৈ যায়, তো ইয়াক কোৱা হয় নগ্নি। আৰু নগ্নি থাকিলে বিভিন্ন ধৰণৰ এক্সাৰচাইজ আছে, সেইসমূহ এক্সাৰচাইজ কৰি ইয়াক কিছু দূৰ কৰিব পৰা যায়, আৰু এই নগ্নি থাকিলে তাক আনফিট বুলি ধৰা হয়। তাৰপিছত এই মাজৰ ছবিটো, এই ছবিটোত দেখুওৱা হৈছে বল এক্স মানে ভৰিৰ যি আঁঠু দুটা এনেধৰণে মেল খাই বেছি, মানে ডিষ্টেঞ্চটো বেছি হৈ যোৱা, তো ইয়াক কোৱা হয় বল এক্স। আৰু বল এক্স থকা ব্যক্তিৰো আনফিট বুলি ধৰা হয়। তো ভৰিত আমি নৰ্মেল এলাইনমেণ্ট যদি থাকে, তেতিয়াহে আমি ফিটনেছ লাভ কৰিব পাৰিম। তো এই ছবিটোত দেখা পাইছা যে এনেধৰণে সাধাৰণ মানুহৰ ভৰি হ'ব লাগে, তেতিয়া আমি ইয়াত ফিটনেছ লাভ কৰিম। তো তাৰ পিছত আহিলে তোমাৰ কালাৰ ব্লাইণ্ডনেছ হৈছে এটা চকুৰ বেমাৰ, যি বেমাৰটো জন্মগতভাৱে হয়, বংশগতিভাৱে এই বেমাৰটো মানুহৰ চকুত আহে। তো এই বেমাৰটো যাৰ থাকে চকুৰ, সেই ব্যক্তিয়ে ইয়াত ছবিত যিবিলাক নম্বৰ দেখুওৱা হৈছে, এই নম্বৰসমূহ দেখা পোৱা নাযায়, সিহঁতে দেখা নাপায়। তো এই ছবিত যিবিলাক নম্বৰ দিয়া আছে, যদি তোমালোকে দেখা পাইছা, তেতিয়াহ'লে তুমি কনফাৰ্ম যে তোমাৰ কালাৰ ব্লাইণ্ডনেছ নাই। তো প্ৰথম নম্বৰটো মই কৈ দিছোঁ, তথাপি প্ৰথমটো 7, তাৰপিছৰ তলৰটো 8, ওপৰতো 13, তাৰপিছতো 12, তাৰপিছতো 16 আৰু তাৰপিছতো 9। এতিয়া এনেধৰণে এখন এলফাবেটছ ABCD এলফাবেটছৰ বক্স দিয়া থাকে। তো এই বক্স প্ৰায় 6 মিটাৰ বা 9 মিটাৰ এনেকুৱা ডিষ্টেঞ্চৰ পৰা এটা চকু জপাই এটা চকুৰে তোমাক ক'বলৈ দিয়ে। এজন ইনষ্ট্ৰাক্টৰে
মেডিকেল ইনষ্ট্ৰাক্টৰে ইংগিত কৰি দেখুৱাব কোনটো নম্বৰ ক'ব লাগে, কোনটো সংখ্যা ক'ব লাগে নাইবা কোনটো এলফাবেট ক'ব লাগে, আৰু সেইধৰণে কৈ গ'লে হৈ গ'ল। আৰু এনেধৰণে চকুৰ দূৰত্বৰ যি দৃষ্টিশক্তি তাক পৰীক্ষা কৰি ফিটনেছ পৰীক্ষা কৰা হয়। তাৰপিছত the candidate must not be suffering from any of these minor condition at the time of medical examination. তাৰপিছত আৰু ইয়াৰ উপৰি কি ধৰণৰ পৰীক্ষা কৰা হয়, ইয়াৰ উপৰি কাণৰ পৰীক্ষা কৰা হয়, ৱাক্স, তাৰপিছত deviated nasal septum, হাইড্ৰ'চিল, তাৰপিছত কণ্ডিশ্যন অফ অভাৰৱেট, আণ্ডাৰ চেষ্ট পাইলছ, টনচিলছ, জিনাইকমেষ্টিয়া, ভেৰিক'চেলে, এইবিলাক টেষ্ট কৰা হয়। নেক্সট ইয়াৰ পিছত তোমাৰ হাৰ্টখন স্কেলেৰে জুখি চোৱা হয়, মানে ষ্ট্ৰেইট চিধা আছে নে নাই তাক এলাইনমেণ্ট কৰা হয়। তো নৰ্মেল হাৰ্ট ছবিত দেখুওৱাৰ নিচিনা প্ৰথম ছবিটোত দেখুওৱা হৈছে নৰ্মেল হাৰ্ট, দ্বিতীয় ছবিটোত দেখুওৱা হৈছে কিউবিটাছ ভালগাছ, ইয়াৰ নৰ্মেল নহয়, ইয়াৰ এবনৰ্মেল অৰ্থাৎ আনফিট, আৰু তৃতীয় ছবিটোত দেখুওৱা হৈছে কিউবিটাছ বেৰাছ, ইয়াও নৰ্মেল নহয়, ইও আনফিট বুলি ইয়াকো ধৰা হয়। তাৰপিছত হৈছে দাঁত পৰীক্ষা হয়, হেল্থি দাঁত ছবিত দেখুওৱাৰ ধৰণে, অভাৰক্ৰাউডেড দাঁত ছবিত চাই তোমালোকে নিশ্চয় জানিব পাৰিবা তোমাৰ দাঁতৰ প্ৰব্লেম কি হ'ব পাৰে। তথাপি ইয়াত দাঁতত ইমান এটা প্ৰব্লেম ক্ৰিয়েট নহয়, ইয়াতে ইমান এটা চেক নহয়। নেক্সট তোমাৰ জিভা টেষ্ট, তোমাৰ জিভখন কেনেকুৱা হ'ব লাগে। তো আইডিয়েল টাং মানে নৰ্মেল জিভ এনেধৰণে ছবিত দেখুওৱাৰ ধৰণে। তাৰপিছত উইকেন ইমিউনিটি, যিবিলাক মানুহৰ ইমিউনিটি কম তেওঁলোকৰ এনেকুৱা ধৰণৰ কালাৰ থকা জিভা হয়, আৰু যিবিলাকৰ ইমিউনিটি ছিষ্টেম একেবাৰে দুৰ্বল তেওঁলোকৰ ছবিত দেখুওৱাৰ ধৰণে এই ছবিটোৰ নিচিনা জিভা হয়। তো তাৰপিছত চেক কৰা হয় তোমাৰ চেষ্টত তোমাৰ হাৰ্ট আৰু চেষ্ট ফাংচনত যিমান অৰ্গেন আছে সেইসমূহ এক্সৰেৰ দ্বাৰা চেক কৰা হয়। তো এক্সৰেৰ ছবি ইয়াত দেখুওৱা ধৰণে হয়, যেনেদৰে এইবিলাক নাম দিয়া আছে। তো নৰ্মেল চেষ্ট এক্সৰেৰ দ্বাৰা পৰীক্ষা কৰা হয়। আৰু নেক্সট তোমাৰ চেক কৰা হয় বা ইউৰিন টেষ্ট আৰু ব্লাড টেষ্ট। তো ব্লাডত টেষ্ট কৰা হয় তোমাৰ হিমগ্ল'বিন, তাৰপিছত HIV, তাৰপিছত এনেধৰণে বিভিন্ন ধৰণৰ ব্লাডৰ পৰীক্ষা কৰা হয়। আৰু নেক্সট তোমাৰ ইউৰিন টেষ্ট কৰা হয়, তোমাৰ সকলোখিনি ইউৰিন পেচাব পৰীক্ষা কৰা হয়। ইয়াৰ উপৰি আৰু বিভিন্ন কিছুমান পৰীক্ষা আছে, যেনে তোমাৰ পালছ হ'ল হাৰ্ট ৰেট মানে, তাৰপিছত BP। আমি জানো নৰ্মেল মানুহৰ হাৰ্ট ৰেট মানে পালছ ৰেট হৈছে 72 বিট পাৰ মিনিট, 1 মিনিটত 72 বাৰ, যি আমাৰ বুকুৰ ধপধপনি 72 বাৰ হ'ব লাগে, অৰ্থাৎ 70ৰ পৰা 80ৰ ভিতৰত থাকিলে নৰ্মেল বুলি ধৰা হয়। নেক্সট তোমাৰ আহি গ'ল BP। তো সাধাৰণ নৰ্মেল মানুহ এজনৰ BP ব্লাড প্ৰেছাৰ হ'ব লাগে 80ৰ পৰা 120। তো কিছু প্লাছ মাইনাছ হ'ব পাৰে, তো 70ৰ পৰা আপ এইপিনে 130 হ'লেও তাক নৰ্মেল বুলি ধৰা হয়। তো এইখিনিয়ে আছিলে থুলমূলকৈ SSC GDৰ আণ্ডাৰতে হওক নাইবা ইণ্ডিয়ান আৰ্মিৰ আণ্ডাৰতে হওক, যি ডিফেন্সৰ যিকোনো জবৰ বাবে যি এজন ব্যক্তিৰ ভিতৰত ফিটনেছ থাকিবলগীয়া গুণ। তো ইয়াৰ উপৰি কিছুমান সৰু সুৰা থাকে, তো এইখিনি তোমালোকে চাই ল'বা। আৰু যাৰ যি মানে ত্ৰুটি আছে সেইবিলাক নিজে দূৰ কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ বিভিন্ন ধৰণৰ এক্সাৰচাইজ পোৱা যায়, তো সেইসমূহ ভালদৰে চাই ল'বা। তাৰ ওপৰত মই এটা ভিডিঅ' বনাম। তো আজিলৈ ইমানেই, জয় হিন্দ।